মইতো বিৰাট খুচি হৈছোঁ আজি যি দেখিছোঁ সকলো প্ৰান্ততে মানে UPPL দলৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম তাৰমানে মোক ভোট দিবৰ বাবে সকলোৱে সাজু হৈ আছে। আজিও আপোনালোকে দেখিছে নহয়, 3খন গাঁৱৰ পৰা আজি ইয়াতে প্ৰচাৰ অভিযানৰ যিটো ভাষণ, এই ভাষণ শুনিবৰ বাবে তেওঁলোকে বহু সময় আগৰ পৰাই মানে এতিয়া তেওঁলোকে গোট খাই আছে আৰু ভাষণৰ জৰিয়তে আমাৰ বিটিআৰৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতে মাটিৰ সম্পৰ্কে মাটি আবণ্টন দিয়া সম্পৰ্কে বহুকেইটা তেওঁ আজিৰ সভাৰ জৰিয়তে জনাই দি গ'ল। আৰু ময়ো যিহেতু মই লেণ্ড এডভাইজাৰী কমিটিৰ যিহেতু কাজলগাঁও এডভাইজাৰী কমিটিৰ মই চেয়াৰমেন আছিলোঁ। ময়ো যে পৰ্যায়ক্ৰমে যে ভূমিহীন লোকসকলক যে পৰ্যায়ক্ৰমে মই মাটি পাট্টা দিবলৈ মই সক্ষম হৈছোঁ, এই কথাখিনিও মই আজি অৱগত কৰি দিছোঁ সভাৰ জৰিয়তে। চিডনী বিধানসভা সমষ্টিত 5টা পৰিষদীয় সমষ্টি আছে, তাৰে 4টাই BPFৰ দখলত আছে, গতিকে তেওঁলোকে জয় নিশ্চিত বুলি কৈ আছে। বঢ়িয়া, এইটো ভাল কথা। তেওঁ যদি ভাবি লৈছে বিৰাট ভাল কথা। অলপ আগতে মই এইটো ৰাস্তাত আহিছিলোঁ, নতুন বজাৰ আছে ভৱানীপুৰত, এই বজাৰ প্ৰাংগণত তেওঁলোকৰ মিটিং একে সময়তে অনুষ্ঠিত হ'ব লগা আছিল। এতিয়াও যদি আপোনালোকে যাই চাব পাৰে, যদি গ'লে আপোনালোকে খালী চেয়াৰটো দেখিবলৈ পাব। নিশ্চয় আপোনালোকে দেখিছে বোধহয়। তেওঁলোকক যদি সমৰ্থন কৰিলে হয় এই অঞ্চলৰ ৰাইজে, তেতিয়াহ'লে এই চেয়াৰবিলাক খালী হৈ নাথাকিলে হয়। এতিয়া তাৰ চেয়াৰত বহিব লগা মানুহখিনি আমাৰ মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান সভা, এই সভাতহে এতিয়া সকলোৱে দলে বলে আহি যোগদান কৰি আছে, সহযোগিতা আগবঢ়াই আছে। যোৱাকালি সূৰ্য বসুমতাৰীয়ে কৈছে যে আপোনাৰ পৰা 30,000 ভোটৰ ব্যৱধানত জয় লাভ কৰিব, কি ক'ব? ভাল কথা, তেওঁ যদি পাৰে তেতিয়াহ'লেতো মই শুভেচ্ছা যাচিম, মই শুভেচ্ছা দিছোঁ। কাৰণ তেখেতে এতিয়া নিজে যে হাৰাটো খাটাং হৈ গৈছে, নিজৰ কৰ্মী নিজৰ যিটো নেতৃবৃন্দসকলে যে তেওঁ এতিয়া প্ৰচাৰ অভিযানত যে সহযোগিতা আগবঢ়োৱা নাই, সেই কথাখিনি নিজেও ভালকৈ জানে। আৰু আচলতে BPF দলে ইয়াতে প্ৰাৰ্থী দিয়াৰ কোনো কথা নাছিলে, কাৰণ প্ৰাৰ্থী দিবৰ বাবে তেওঁলোকে প্ৰাৰ্থী বিচাৰি পোৱা নাছিল। এটা সময়ত সূৰ্য বসুমতাৰীও মই থিয় নহ'ম, মই একেবাৰে নহ'ম বুলি তেওঁ নিজৰ মুখেৰে কৈছিলে। এইবিলাক তথ্য আমাৰ লগত আছে। কিন্তু BPF দলে এতিয়া লাষ্ট মুহূৰ্তত কি কৰিলে, আমি যদি ইয়াতে BPF দলৰ পৰা যদি আমি প্ৰাৰ্থীটো প্ৰদান নকৰোঁ, তেতিয়াহ'লে আমাৰ দল, আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা তেওঁলোকে এই দলৰ পৰা আঁতৰি যাব বুলি এই কথাখিনি জানি পেলাই তেওঁলোকে এনে উপলক্ষ হিচাপে তেখেতক প্ৰাৰ্থীটো প্ৰদান কৰিছে। এইখিনি কথা 71 to 75 এনেকুৱা ব্যৱধানত মই জিকিবলৈ সক্ষম হ'ম।